আজিৰ ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকৰ সৈতে অকণমান ডান্সৰ ভিডিঅ' শ্বেয়াৰ কৰিলোঁ। আজিনো কি আছে আপোনালোকে হয়তো থাম্বনেইল চাই গমেই পালে। আজিৰ ভিডিঅ'টি বহুত বেছি স্পেচিয়েল হ'ব। লগতে আপোনালোকক প্ৰথমে চাৰিওফালৰ দৃশ্যটো এবাৰ দেখুৱাই ল'লোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে আমাৰ চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ ফ্ৰেছাৰ্ছ আৰু ভাবিছোঁ আপোনালোকক আজি আমাৰ ডিপাৰ্টমেণ্টত কি হয় সকলোবিলাক দেখুৱাম। আৰু মোৰ লগত ফ্ৰেণ্ড আছে, এয়া হৈছে জেনি। হাই কৈ দিয়া। হাই। আজি তোমাৰ ৰেডি হওঁতে কিমান টাইম লাগিছে? বহুত বেছি টাইম লাগিছে। ঘণ্টাটো কৈ দিয়া। এই 2 ঘণ্টা। এনেই ছোৱালী ধুনীয়া আৰু ধুনীয়া হৈ আহিছে। বাই বাই। আৰু এইফালে সুকন্যা, এটা কুৱেশ্যন আছে, তোমাৰ আজি ৰেডি হওঁতে কিমান টাইম লাগিছিল? হাফ এন আৱাৰ। বাহ। কোৱা ৰেডি হওঁতে কিমান টাইম লাগিছে? আৰু এয়া নন্দিনী। তোমাৰ নাম কেইটা কৈ দিয়া এডিগিৰ পৰা। আম নন্দিনী। নকওঁ নাই, চিত্ৰিকা। আজি হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ ফ্ৰেছাৰ্ছ আৰু এয়া হৈছে মোৰ লগত বা আছে। বা তোমাৰ নামে কৈ দিয়া। কংকনা। বা আজি আপোনাৰ ৰেডি হওঁতে কিমান টাইম লাগিছে? 1.5 ঘণ্টামান লাগিছে। 1 ঘণ্টামান লাগিছে দেখিছে। আৰু এয়া আপোনাৰ শিকা চাগেগা কিয়া গায়েগা बताओ। Besok. Wow. Coba keluar. Coba jadi dia udah gimana time lagi sih? 2 menit. Jadi kita soalnya jadi gimana time lagi? 2 kelas ini. Jika aku. Halo. Masih bata dong. Aku baru kali ini dia udah gimana time lagi sih? Sama itu kayak 5 menit. Keluar? Dia sih gimana time lagi sih? 5 menit. Keluar? 2 menit. Aja. এয়া হৈছে আমাৰ মৰমৰ জুনিয়ৰসকল আৰু ইয়াৰ পিছত মই আপোনালোকক প্ৰগ্ৰেমৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ HOD ছাৰে কেক কাটি আজিৰ এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। আজি মৰমৰ বা আৰু ভণ্টিকেইজনীৰ লগত বহুত বেছি ফটো উঠিলোঁ আৰু তাৰে কিছু দৃশ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আকাশৰ মেঘৰ মোহৰত হালধীয়া জোনটো নাওফৰ হৈ আমাকে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ মই মোৰ কঁকালৰ ৰঙাৰিহা। যিহেতু আমাৰ সকলোৰে ভোক লাগিবলৈ আৰম্ভ কৰিছিলে, সেয়েহে আমাৰ এইফালে খোৱাৰ প্ৰস্তুতি চলি আছে। আৰু যিহেতু আগত পাৰফৰ্মেঞ্চ হৈ আছে আৰু আমাৰ এন্থ্ৰপলজি ফেমিলিৰ সকলো সদস্যই বহুত বেছি এনজয় কৰি আছে। কপিৰাইট ইছ্যুৰ বাবে যিহেতু মই গানটো দিব পৰা নাই, সেয়েহে যদি আপোনালোকে ডান্সৰ ষ্টেপকেইটা চাই যদি গম পাইছে কি গান হ'ব পাৰে, তেনেহ'লে আপোনালোকে কমেণ্টত জনাবচোন, হয়নে নহয় চাম। এতিয়া অকণমান বাহিৰলৈকে ওলাই আহিছোঁ কাৰণ অকণমান গৰম লাগিছিলে আৰু ফটো উঠিবলৈকে বুলি আহিলোঁ, ডিপাৰ্টমেণ্টলৈকে আহিছিলোঁ। আৰু ইয়াত কেইজনমান বাই ফটো উঠি আছে আমাৰ ডিপাৰ্টমেণ্টৰ, তেওঁলোককো আপোনালোকক দেখুৱাই দিম। কৈ দিয়া। হাই। আপোনালোকৰ নাম কেইটা এবাৰ কৈ দিলে ভাল পাব মোক খুৱাইছে। আৰু আপোনালোকক কৈ দিয়ক, আপোনাক কৈ দিয়ক। কংকনা। আৰু কোন নাই? মংগীতা। ওকে, আপোনালোকে কওক যে মোৰ ভিউ আছে, কিবা এটা কৈ দিয়ক আৰু ছাবস্ক্ৰাইব কৰিব। খুলিছা? মোৰ আগৰ পৰাই আছে। Subscribe her channel and
বাই 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 বাই। আৰু এয়া হৈছে আমাৰ সকলোৰে মৰমৰ PG ফাৰ্ষ্ট ছেমৰ ছিনিয়ৰসকল আৰু তেওঁলোকৰ বৰ্তমান ইণ্ট্ৰডাকশ্যন ছেকশ্যন চলি আছে। আজি আমাৰ লাঞ্চত কি আছিলে আপোনালোককো এবাৰ খুলি দেখুৱাই দিলোঁ। বহুত বেছি টেষ্টি আছিল দেই। গাইজ মই মানে এয়া হৈছে আমাৰ জুনিয়ৰ। আজি আমি যাক ফ্ৰেছাৰ্ছ দিলোঁ। মই সিহঁতৰ লগত কথা পতা হোৱাই নাছিলে, যিহেতু সিহঁতে নাচি আছিলে, গান গাইছিলে। এটা ধুনীয়া ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছিলে আৰু আপোনালোককো চিনাকি কৰি দিম। তেওঁলোকে নামকেইটা কোৱা। মোৰ নাম ঋষামণি দাস। মোৰ নাম তনয়া হাজৰিকা। তোমাৰতো কোৱা নাই বাৰু। খাই কেনেকুৱা লাগিছে কোৱা। ভাল লাগিছে ন? এতিয়া ফাৰ্ষ্ট টাইম আহিছে যে অকণমান লাজ কৰি আছে আৰু সেইকাৰণে লাহে লাহে কৰিছে। লাজ কৰিছে নেকি? এয়া হৈছে আজি আমাৰ অনুষ্ঠানৰ অন্তিম মুহূৰ্ত, যাৰ কাৰণে আমি সকলোৱে বহুত বেছি আগ্ৰহেৰে ৰখি থাকোঁ। মিষ্টাৰ এণ্ড মিছ ফ্ৰেছাৰ্ছ। আৰু আপোনালোককো দেখুৱাই দিলোঁ মিষ্টাৰ এণ্ড মিছ ফ্ৰেছাৰ্ছ কোন কোন হ'ল। আৰু আজি আমি অনুষ্ঠানৰ শেষত আমাৰ এন্থ্ৰপলজি ফেমিলিৰ সকলো সদস্যই লগ হৈ বিহু এপাক নাচি দিলোঁ। আৰু কপিৰাইটৰ কাৰণে যিহেতু মই গানটো দিব নোৱাৰিলোঁ, সেয়েহে মই দুখিত। আৰু আজি মই যিটো খোপা বান্ধিছিলোঁ সেইটো আপোনালোকক দেখুৱাবলৈ হোৱাই নাছিলে, আৰু মই বহুত কষ্ট কৰি বান্ধিছিলোঁ। আৰু এনেকৈ দেখুৱাই দিলোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আজি উঠা কেইখনমান ফটো আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টি আজি ইয়াতে শেষ কৰোঁ। বাই বাই।